নিৰ্বাচনৰ মৃত্যুতা নহয়, আমি কৈ আছো BPF NDA হিচাপে নিৰ্বাচন খেলিব। BPF হিচাপে 126টা ভিতৰত কিমানটা সিট খেলিব এইটো আজিলৈকে ফাইনাল হোৱা নাই। ফাইনাল হ'ব, সময় আছে, যেহেতু আমি শুনিছো হয় এপ্ৰিল মাহৰ নিৰ্বাচন হোৱাৰ কথা। বাছ নাই, যোৱাকালি যিটো আমাৰ বড়ো জাতিৰ বড়ো সমাজৰ যিটো বাগৰুম্বা যিটো কালচাৰেল ডেন্স, সেইটো 10,000 যিটো যোৱাকালি ডান্স কৰি পেলাই দেখুৱালে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেজেন্সত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰেজেন্সত, সেইটো আমি যিটো দেখিছোঁ আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াও খুব ছেটিছফাইড আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও খুব ছেটিছফাইড। আৰু সঁচাকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব। কেলে মানে এইটো অসমৰ প্ৰথম পৰ্যায়ত বিহু ডান্সটো ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। ইয়াৰ পিছত আৰু আমাৰ আদিবাসীসকলৰ যিটো ঝুমুৰ ডেন্স সেইটোও দেখুৱাই দিলে। আৰু ইয়াৰ পিছত থাৰ্ড টাইম এতিয়া বড়ো সমাজৰ যিটো বাগৰুম্বা কালচাৰেল ডেন্স সেইটোকো দেখুৱাই দিলে। তো এইটো আমাৰ কাৰণে গৌৰৱ কৰিব লগা। আৰু নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ ট্ৰেডিশ্যন সেইটো উঠাই লৈ যাবৰ কাৰণে আৰু নেক্সট নিশ্চয় কোনোবা জনগোষ্ঠীক লৈ পেলাই এনেকুৱা নিশ্চয় চেষ্টা চলাব।